গুড মৰ্নিং বন্ধু বান্ধৱীসকল মোৰ আজি ফেচবুক পেজত 3 নম্বৰটো ভিডিঅ' মই আজি দোকানত আছোঁ আপোনালোকে দেখিছে এইখন মোৰ দোকানখন আৰু আপোনালোকে প্লিজ মোক ফলো কৰক অকমান আপোনালোকে মৰম দি যাওক আশীৰ্বাদ দি যাওক যাতে মই ফেচবুক পেজত আগুৱাই যাব পাৰোঁ আৰু আজি মই দিনটোত কি কৰোঁ আপোনালোকক দেখাই থাকিম দোকানখন প্ৰায় হৈয়ে গৈছে ভিতৰত প্লাষ্টাৰ কাম আৰু এই অকমান কাম আছে বাকি আজি মিস্ত্ৰী আহিলে এইখিনি কাম হৈ যাব পিছফালে মই এখন দৰ্জা ৰাখি দিছোঁ ঘৰত আহা যাহা কৰাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে ওপৰৰখিনিও মোৰ প্লাষ্টাৰ হৈ গৈছে সাইডৰ সাইডটো হৈ গৈছে আৰু এইটো হ'ল হাইৱে ৰাস্তাটো গোৱালপাৰাত যোৱা হাইৱে ৰাস্তাটো ইফালে এনেকে মই ভাবিছোঁ যি গতিকে আমাৰ আগেদি দুৰ্গা পূজা হয় দুৰ্গা পূজাত মই দোকানটো ওপেনিং কৰিম বুলি ভাবিছোঁ সেইকাৰণে মিস্ত্ৰীকো বহুতখিনি জোৰ দি আছোঁ মোক অকমান সংকলকে কামখিনি লাগে আৰু সাইডটো ভাবিছোঁ অকমান ভেন্টিলেশ্যন দিম এইটো সাইডটো দিছোঁ মই লোহাৰে ভেন্টিলেশ্যন আৰু এইফালে মই ঘৰতে ৰুই দিছোঁ বেঙেনা গছ টাপত আৰু ফুলৰ ৰুই দিছোঁ কেইডালমান যি গতিকে ঘৰত এইবিলাক থাকিলে ভালো লাগে চাইও ভাল লাগে আৰু এইফালে মই সেইদিনাখন খেতি কৰিবৰ কাৰণে মই খাৱাইছিলোঁ যি গতিকে ইয়াতে গোবৰ দি থৈ দিছোঁ কেইদিনমান পিছত গুটি দিম বুলি ভাবিছোঁ আৰু এইফালেও মই পিছফালে ঘৰৰ কাম কৰিছোঁ যি গতিকে আমাৰ ঘৰৰ পিনটো হৈছে তাৰ ওপৰত মই এখন জাঙি দিছোঁ এডাল জিকা উঠিছে যি গতিকে জিকাটোও লাগি আছে এটা দুটাকৈ আৰু এইফালে বস্তাত সেইদিনাখন মাটি ভৰাইছোঁ যি গতিকে মই ইয়াতে খেতি কৰিম বুলি ভাবিছোঁ যি গতিকে কিবা কিবি পুতিম আৰু ঘৰতে আৰু এইফালে মাটি ভৰোৱা আমাৰ হোৱাই নাছিল প্ৰায় বাৰিষা বতৰ মাটিও পোৱা নাযায় সেইটো কাৰণে এনেকৈ থোৱা গৈছে আৰু এনেকৈ ভিডিঅ' বনাই থকাতে এইটো বান্দৰ আহি গ'ল ক'ৰ পৰা আহি নাজানো কিন্তু বান্দৰটো আহাৰ লগে লগে মই এনেকৈ ভিডিঅ' বনাই আছিলোঁ তো ভিডিঅ' এটা বনাই দিলোঁ বান্দৰটোৰ লগতে আৰু এনেও ভাল লাগে মই জীৱ জন্তু বহুত ভাল পাওঁ কিন্তু আৰু এনেকৈ মই এইখিনি কাম কৰিয়ে মই গাটো ধুলোঁ গা ধুইয়ে মই পূজা কৰিলোঁ পূজাখিনি মই ৰাতিপুৱা সদায় ডেইলিক মই এনেকৈ পূজা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে দিনবোৰ ভালে ভালে যায় মোৰো যায় আপোনালোকৰো যায় সকলোৰে যাতে যায় এনেকৈ দিনবোৰ ভালে ভালে তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ তাৰপিছত মই ভাবিলোঁ কি অকণমান বজাৰলৈ যাম পূজা কৰি কেনে এনেকৈ বজাৰলৈ যাম বুলি ভাবি কেনে ওলাইছোঁ ওলাৰ পিছতে মই হাতীও দেখা পালোঁ ৰাস্তাৰ সন্মুখতে যি গতিকে আমাৰ এখন চিৰাখানা বা কোনো হেৰি নহয় পাৰ্ক নহয় ইয়াতে আৰু মই আজি মোৰ দিন ভাল বুলিয়ে ক'ব লাগিব বান্দৰো দেখা পালোঁ হাতীও দেখা পালোঁ একেদিনতে তাৰপিছত গৈ আছোঁ তাৰপিছত বতৰটো বহুত বেয়া যি গতিকে ৰাস্তাটো বহুত বেয়া হৈছে পেক হৈছে সেনেকৈ মই বজাৰলৈ গৈ আছোঁ আৰু পেক হৈছে বতৰটো তথাপি ভাল নালাগে যাবলৈ এনেকৈ পেক কৰি তথাপি উপায় নাই যাবতো লাগিবই কাম থাকিলে তাৰপিছত মই বজাৰলৈ আহি পালোঁ আৰু খুৰাজনক ক'লোঁ যে মই শাকৰ গুটি মোক দিয়কচোন বুলি খুৰাজনৰ দোকানখন বন্ধই কৰিছিল তাৰপিছত মোক খুলি কেনে শাকৰ গুটিকেইটা দিবৰ কাৰণে ওলাইছে শাকৰ গুটিখিনি লৈয়ে মই চিধাই মই আহিব নোৱাৰিলোঁ তাৰপিছতে বহুত জোৰে বৰষুণে পৰিল বৰষুণখিনি পৰাতে অকণমান টাইম মই দোকান এখনতে সোমি ৰৈ দিলোঁ ইয়াতে বৰষুণখিনি কমালৈকে যি গতিকে বৰষুণখিনি কমিল তাৰপিছত ভাবিলোঁ কি অকণমান চাহ খোৱাৰ মন গৈছে আৰু মই এখন চাহ দোকানত সোমি চাহ একাপ খাবৰ কাৰণে ল'ব ওলাইছোঁ আৰু চাহকাপো দেখিছেনে পিছফালে মোক চাহকাপ দি দিছে এনেকৈ মই চাহকাপ খাই কাৰণে ভাবিলোঁ কি এতিয়া আৰু ঘৰত যাওঁ অকণমান টাইম তাৰপিছত আৰু ঘৰত যাম বুলি ওলালোঁ আজি যদি এই ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই টাটা